গুড মৰ্নিং আজি মই উঠিয়ে গা পা ধুই একদম গুডগাল হৈ আছোঁ কাৰণ আজি মই যাম মাহীহঁতৰ ঘৰত কিয় যাম আলহী খাব নাযাওঁ কামত যাম আৰু এই ৰেটটো এতিয়াও পঢ়ি আছে আৰু ইনডেম পঢ়ি থাকে কাৰণ ইৰ এক্সাম আৰু মোৰ এক্সাইটমেণ্টে বহুত শান্তি পাওঁ মনত এই ৰেটটো যাব মানে মোৰ লগত সেইকাৰণে ই অলপ আছে এনেকৈ আমি ই গা নোধোৱাকৈ যাব আৰু মোৰ এটা বাৰ্থডে কেকৰ অৰ্ডাৰ আছিল সেইটো বনাই মেলি পেক কৰি থৈছোঁ সেইটো মানে আহিলে লৈ যাব আৰু ডেলিভাৰী মই দিব নাযাওঁ তাৰপিছত এতিয়া মই মাহীহঁতৰ ঘৰত যাম যিহেতু নিজে বনোৱা কেক লৈ যাওঁ আৰু ভাইটিহঁতে কৈছে চকলভা কেক খাব চ' মই চকলভা কেক বনাই লৈ যাওঁ ঘৰত মানে কাম চলি আছে সেইকাৰণে বহুত কিট পাট পুট হৈ আছে আৰু এতিয়া মোৰ আৰু চকলভা কেক কেইটামানৰ অৰ্ডাৰ আছে সেইকেইটা বনাই কিনে মই গুচি যাম বাই বাই ভিডিঅ'টোত মানে মই আজি দেখাম মই দিনটোত কি কৰি থাকোঁ আজিও মানে মোৰ অফ আছে ছানডে আজি সেইকাৰণে ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে ইণ্টাৰেষ্টিং যদি পায় লাইক কৰি দিব নাপালেও লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চকলভাকেইটা বহাই এতিয়া ধুনীয়াকৈ ইয়াতে বহাই দিছোঁ বনাই কিনে আৰু তাৰপিছত এইকেইটা ৰেডি কৰি মই গুচি যাম আৰু মামী দি থাকিব যোন আহে ফিট ৰেডি কৰি থৈ দিছোঁ মানে পিন্ধিলে হ'ল আৰু এতিয়া इतना मजा क्यों आ रहा है तूने हवा में भांग मिलाया इमा कॉपीराइट आइ যাব লাগে किसको बोलते हैं क्या दिखाओगे तुम रुटुआ ये रुटुआ व्हाट इज रुटुआ हेगरी और मेरा बस 3 एग्ज़ाम है उसके बाद मेरा ऐश होगा फिर मैं खाऊंगा ऐश करूंगा सोऊंगा तुम लोगों को जलाऊंगा फिर देखना এটা কাপ কেক কিটা মই বঢ়িয়াকৈ ৰেডি কৰোঁ ইয়াৰ পৰা উলিয়াই আছোঁ ইয়াত থওঁ থৈ কিনে মানে মই জলদি ওলাব লাগে কাৰণ দেৰি হৈ আছে আকৌ ঘৰ সোনকালে আহিব লাগিবতো সেইকাৰণে পুৰা একদম ৰেডি আৰু আউটফিট পিন্ধি কিন্তু কথা হ'ল আমাৰ যিটো সৰু ৰেট আছে যোনে হাই ছেকেণ্ডেৰী দি আছে সেই আপিটো মানে যাব আৰু সেইকাৰণে অলপ বেছি লেট হৈ গ'ল বাট মই মেকআপ চেকআপ কৰিলোঁ জুডিঅ'ৰ চাৰ্ট পিন্ধিলোঁ জুডিঅ'ৰ পেণ্টটো পিন্ধিলোঁ যাব ওলাই আছোঁ এই বা দুখ লাগি আছে নাই চুমহা নাই আটা দিয়া যাও দে ভালকৈ থাকিবি বাই ভালকৈ থাকিব আমি যাওঁ জলদি আহিম মাৰামাৰি কৰিবি নেকি নাই মই ভাল চলিম বাই অ'কে আমি এতিয়া মানে যাওঁ আৰু অলপ কাম আছে কিন্তু মাহী এতিয়া জানেই দেখোন চিষ্টাৰৰ ঘৰত গ'লে এটা টোপলা দি পঠাব সেইটো মোক দি পঠাইছে আৰু ময়ো কিবা কিবি ল'লোঁ বাৰু মাহীৰ কাৰণে এতিয়া আমি ৰুমি মাহীহঁতৰ পৰা আহোঁ ৰিচানো পৰীক্ষাৰ খবৰ ল'বা গধূলি যাম গাড়ী লৈ যাম মোৰ গিৰাক আহিব অৱস্থা বেয়া কিন্তু আজি অলপ সুস্থ হৈ কেনে অলপ ভাল হ'ল বেচাৰা পাপা তোমাৰ এতিয়া কেনেকুৱা লাগি আছে পেটটো আয়ো বেচাৰা আয়ো চামথিং অলপ ভাল লাগিছে কালিৰ পৰা মানে পাপাৰ বহুত পেটৰ বিষ আৰু তাত কিবা ছাগেশ্যন আছে যদি দি দিব আৰু কিবা লৈ আহিল মামনি তুমি বেয়া কথা কৈছা দিয়া ভৰাই দিয়া তুমি মই নহ'লে চলৰ কথা কৈছা বাই 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 চি ইউ কনভাৰচেশ্যন কোনে নো মানে আমাৰ সৰু আছিল পাপা একদম ওখ কৰি আকৌ নিজে বনাইছে তুমি এইটো কেনেকৈ বনালা এই গোটেই ঘৰটো কি আৰু পাইপ কিনি আনিছোঁ লোহা কিনি আনিছোঁ ৱেল্ডিং মেচিন আছে মোৰ ঘৰত চব মেচিন আছে ৱেল্ডিং মেচিন আছে গ্ৰিল মেচিন আছে ড্ৰিল মেচিন আছে পেইণ্টাৰ মেচিন আছে এভৰিথিং গতিকে নিজে মই জানোৱেই আই এম এ লিটিল ইঞ্জিনিয়াৰ কাৰোবাৰ ঘৰত কিবা কাম থাকিলে নাই নট প্ৰফেশ্যনেল মই ঘৰৰ কামহে কৰোঁ কিন্তু এইটো চাই লওক বহুত ধুনীয়া বনাইছে বাই বাই
হেল্ল' গাইজ, এতিয়া মই ভ্লগ কৰি আছোঁ। নিউ ব্লগাৰ ইন দ্য টাউন। যাই আছোঁ এতিয়া। ক'ত বা যাম, আলহী খাব নাযাওঁ কিন্তু আলহী খাওঁ বুলি ভাবি আছে চবে চাগে। এইটো বাৰবা বাৰবা এইটো মি পিংকি ডন মি এণ্ড মি। চা আউটফিটটো দে। দিয়া দিয়া সেইটো এনেকে আমি এতিয়া মানে হেৰি কৰিব যাম, এটা ড্ৰেছ ল'ব যাম যিহেতু মাহী ঘৰত যাই আছোঁ। মাহীৰ ল'ৰাটোৰ এক্সাম মানে গ'লেই দুদিন, ষ্টিল আমি মানে টাইম পোৱা নাই কাৰণে আজি যাম আৰু। তো কিবা এটা লৈ যাব লাগিব এক্সাম বুলি। অঁ এইটো ভাল লাগিছে। বহুত দিন মাহীৰ ঘৰ অহা নাই কাৰণে ঘৰ পাহৰিছোঁ আৰু বহুত আগত যাই নামি গ'লোঁ, আগলৈকে গুচি গৈছোঁ। তাৰপিছত তাতে নামি আকৌ খোজকাঢ়ি আহি আছোঁ। बेचारा दुटा। माही के घर पहुंच गए। ভালে যাম টাইমবিলাক ক'ত থাকে। ঐ ঐ ঐ মোৰ কেক খাই কেনে পালা? বঢ়িয়া আছে মজা একদম। এতিয়া মানে চিষ্টাৰে দিয়া বস্তুবিলাক ঠিক কৰি থৈ আছে, এইবিলাক চিষ্টাৰ্ছ লাভ আৰু আনফৰ্চুনেটলি আই ডোণ্ট হেভ এনি বাট চি উইল গিভ মি। য়েছ ডেফিনেটলি। এইলা আজিকালি ল'ৰা ছোৱালী, আমি আগতে সৰু থাকোঁতে এনেকৈ কাজিনছ লগ পালে বহুত কথা পাতোঁ, মাস্তি কৰোঁ, গেম খেলোঁ। আজিকালি এইবিলাক ভাল অলপ। হাউ টু মেক টি মানে ভিডিঅ'ত মানে বনাইছে আৰু এইটো আজিৰ ভিডিঅ'টো। হাউ টু মেক টি। পানীখিনি গৰম হোৱাৰ পিছত চেনি দিব, ডাইৰেক্ট চাহপাত দিব নালাগে। যেতিয়া বইল আহিব তেতিয়া চাহপাত দিব লাগে। মানে মায়ে কি বনাই আছে? মই পকৰা বনাই আছে। পকৰাৰ ৰেচিপি শ্বেয়াৰ নকৰে, মানে চিক্ৰেট বোলে। চেনি সদায় কমকৈ দিওঁ আমি, চেনি কমকৈ খাব লাগে। ইটছ গুড ফৰ আৱাৰ হেল্থ এণ্ড স্কিন অলছ'। পিছত বইল অহাৰ পিছত দিম চাহপাত। অ'কে। বডিকন পিনছে আৰু ৰাজপাই Yes. তোমাক মই লৈ যাম, টেনশ্যন নাই। আমাৰ পৰীক্ষা হ'লে আমি ডেইলি ইমান ধুনীয়া ভাষণ দিব পাৰা। যাৰ এক্সামৰ খবৰ ল'ব আহিছোঁ সি এনেকৈ মোবাইল চাই আছে। দেখোঁ ভৱিষ্যত তাক মই লগত লৈ আহিছোঁ। লেজেণ্ড লেজেণ্ড। মোৰ ফিয়ঞ্চিক দেখাই দিওঁ। বহুত লাজ কৰে মোৰ। তাৰ দাঁত নাই এটা। একো নাই, মই চুবাই দিম খাব। হ'ব গুগলা বইল। ভাত খাবলৈ আহা। নাই অনলি জনে জানে। এতিয়া আমি যাম, ভাত পানী খাই যাব ওলাই আছোঁ। অলপ ছেড নেকি তোমালোক? নাই অলপ চলপ চেৰ কিয়? মই বেয়া শুনিব নাপালোঁ। জন তুমি বেয়া ভাষা ক'বা নেকি? এতিয়া নক'বা, ভিডিঅ'ৰ পিছত ভিডিঅ'টো চালে তুমি লাজ পাবা। ভাই মই দি আছো মোক চাবি। এইফালে মানে মই য'ৰ পৰা য'তে যাওঁ চবে মোক চুমা খায়, কাৰণ আই এম চ' কিউট। তাক নাখায়। বাই বাই। কি কিউটাই এক্সাম ভালকৈ দিবি। তইও খা এটা চুমা। বহুত লাজ কৰে ই। যা দে বা যা। তই মেট্ৰিক দিলে তোকো বেছিকৈ পইচা দিম কি? আমি তুমি চিপছ খাওঁ। আমি তুমি চিপছ খাওঁ। আছে মই এইবিলাক ষ্টকত ৰাখি থৈ দিওঁ। और जाने वाले हैं, हम पहुँच गए, सारी पहुँच गए।
হোম কামিং ন ইমান খাইছে বাপৰে গোটেই চাৰ্টেও খাইছে চাৰিআলিৰ অৱস্থা উপায় নাই ন জমিনে ভৰি দেখা নাপায় আজি ভৰি দেখা আছে কিনিম স্কিন শ্বপ এইটো হ'ল দ্য ফেমাছ মিলন ফাৰ্নিচাৰ হাউচ আমাৰ লেণ্ডমাৰ্ক ন আৰু এইটো আমাৰ চক ये थोड़ा ये भाई के सामने नहीं बोलना আমি মানে নিজৰ এলেকাটো আহি পালোঁ এলেকা আহি পালে ইয়াতে নিজৰ আহাৰ লৈ আহি আছে मांगसु Noodles. মাংসু ফৰ মেকু यस Mango soup for us also. আৰু নুডলছ ফৰ Me and my brother. ইয়াতে নিজৰ আহাৰ লৈ আহিছে আৰু মোৰ আহাৰ আছে মোৰ ঘৰত Oh, no. Sorry. Me and my part-time কি কুকাৰ cooker. को भाई को No, me and my part-time helper. Me and my part-time worker. কি কৈ আছে তাই নিজেও নাচে হায়ন মাংস হায়ন বললি এইখিনি মাছ জাগা দেখিলে মোৰ বহুত ভয় লাগে কাৰণ ইয়াতে মোৰ মানে নকওঁ আৰু এইখিনি মানে এইটো পইণ্ট ইয়াতে বহুত ভয় লাগে তাইক আমি ইয়াতে খাটমা কৰিছিলোঁ একদিন মেণ্টেল মানে এই পথাৰত লৈ যাই কিনে তাইক কাণত ধৰি উঠাব কৰাইছিলোঁ हाथत छुरीले दौड़िछु আজিও এনেকুৱা কৰিব অলপ মুড যাই আছে কিন্তু নাই নকৰোঁ নাই। কাৰণ मुझे ऐसा लग रहा है कि कुछ ठुलाई हो रहा है ओह माय गॉड কিমান কাম কৰা মানুহ কাৰোবাক যদি লাগে মাতি দিলে হ'ল मैम आइए আমি আছে ওকে আরাম করো মই খেলা চাই আছো ওয়েলকাম গুড বয় বঢ়িয়া ভাত খাইছে নে নাই বঢ়িয়া কি দি ভাত খালা কি হৰে হাঁসের মাংস নেকি মাছ বঢ়িয়া কি গাইজ মই টোপনি মাৰি আছিলোঁ তাৰে পিছত মোৰ ওপৰত অত্যাচাৰ হৈছিল মই টোপনি মাৰি থাকা মানুহ খেলা চাই আছিলোঁ তাৰে পিছত মোৰ ওপৰত অত্যাচাৰ হৈছে আৰু স্বচ্ছ ভাৰত অভিযানৰ যিটো ব্ৰাণ্ড এম্বেচাডাৰ মিছ পিংকি ডন তাই মোক জোৰ জবৰদস্তি ঠাণ্ডা পানী দি গা ধুই দিছে এতিয়া হেয়াৰ কেয়াৰ চলি আছে কাৰণ চুলিকেইডাল চিমেণ্ট বালি চিমেণ্ট এইবিলাক লাগি লাগি মেৰা চুলি একদম ৰাফ হৈ গৈছে হেয়াৰ মাস্ক লগাই দি আছোঁ আফটাৰ হেয়াৰ কেয়াৰ मेरा हेगरी बाहर कर दिया मैं आराम से ये इंडिया पाकिस्तान वाला मैच देख के सो रहा था এতিয়া আমাৰ চাহ খোৱা পৰ্ব চলি আছে মই বনাইছোঁ গৰম গৰম ফ্ৰেছ ফ্ৰম দ্য অভেন চকো লাভা কেকছ মোৰ হাজবেণ্ডৰ কাৰণে এওঁ একদম খাই ফিনিছ পেকেট খাই দিছে একদম আৰু এয়া আমাৰ আছে ব্লুবেৰী কেক ফৰ হিম এণ্ড হাৰ এতিয়া আমি চাহ খাম খাই কেনে মোৰ টিউশ্যন এটা আছে সেইটো কৰি আহিম দিন দুনিয়াৰ খবৰ নাই মায়েকে কৈছে এটা গোটা মুৰ্গী মই মানে এতিয়া টিউশ্যনৰ পৰা আহিলোঁ আহি কেনে এতিয়া আমাৰ অলপ ফেমিলি টাইম চলি আছে ল'ৰা বুলি কৈ কেনে মোৰ গালি নাখাবি बाबा মই সেইটো 12000 স্কয়ার ফুট এরিয়ার ফেমিলি টাইম গাইজ বাই বাই এতিয়া কেমান বিস্কুট খাই আছোঁ গধূলি বনোৱা ঠাণ্ডা চাহৰ লগত এইটো বিস্কুট সৰুতে কোনে কোনে খাইছিল কমেণ্টত জনাবচোন আৰু এতিয়া আমাৰ অলপ কুকিং টাইমে চলি আছে মামী বনাই আছে কিবা ইয়াৰ পাপা কি কৰি আছে পাপা কি কৰি আছা পাপা মামীৰ মোবাইল চেক কৰি আছে কি বনালা এয়া কি হয় চিকেন आज घर में चिकन बन रहा है এইটো কি চিকেন মাম্মি ৰানু চিকেন ন
গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ দিনটো কি কৰিলোঁ অলপ চলপ দেখালোঁ এইটো ফেমিলি ভ্লগে আছিল আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা কিছুমান ইণ্টাৰেষ্টিং ভিডিঅ' যদি পাৰোঁ ভৱিষ্যতেও দি থাকিম যদি পাৰোঁ মানে কিয় পাৰিমেই চেষ্টা কৰি যাম তো আপোনালোকে চাই থাকিব